বছৰতেদি অসম পুৰাণ পাঠ কৰাটো কিমান সহজ কথা নহয় ধৰক ধৰক 2-8 মানহে আছে এনেহলে ধৰু বাপজন ধৰক ধৰক লগাওক লগাওক বাপজন লগাও তেনেহলে কৃষ্ণ বাংলাদেশী তোমালোকবোৰ দূৰ হৈ নাযাবা সোণৰ অসম গঢ়ি থৈছো লুটি পুতি খাবা অসমখন ক্ষীৰতি গাই আমিনো কি কৰো বিদেশীয়ে ক্ষীৰাই নিয়ে শুকাই ক্ষীণাই মৰো হৰি হে আগৰ দিনত বিহু পাতছিল গছৰ তলত গয়া আজিকালি বিহু পাতে হিন্দী গানহে গোৱা আগৰ দিনত ঢেঁকীৰ মাতত টোপনি নোহোৱা আজিকালি মিলত বনাই পিঠা কিনি খোৱা হৰি হে ছোৱালীজনী কুমলীয়া লাহি কঁকাল চিঞা হাতত থকা মোবাইলটোহে মস্ত এখন পীৰা গাড়ীত গ'লেও খোজকাঢ়িলেও ভণ্টি ইমান বিজি অসমখন যে তেওঁৱে চলাইছে মোবাইল টিপি টিপি হৰি হে ৰাম 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 বান্ধৱ কৃষ্ণ এ বাপজন এক আধ্যা আপুনিয়ে ধৰক হে ধৰো বাপজন ধৰো লগাওক আতৰি লগাওক মোৰ ঘৰ হল পহু কটাত নাম ঠিকাদাৰ বাণী ঠিকা কৰি কৰি টকা মাৰি মাৰি লাগিছে আমনি অসম দেশৰ ৰাজব সাধু কাকনো শুনাম আমি স্বামী ৰামদেৱৰ দৰে ৰঙা ৰঙৰ বস্ত্ৰ এখন পিন্ধি হৰি হে আস্থা চেনেলত দিনে ৰাতিয়ে শৰীৰ চৰ্চা কৰি ৰামদেৱ ছাৰৰ জেৰক্স কপি হ'ব পাৰিম জানো আমি নহলে উনাই হোৱা মানুহ আছে আমাৰ অসমখনি মোবাইলতে বিধান দিব বেমাৰৰ নাম শুনি বাইতত পৰি বেমাৰীয়ে ক'ব বেমাৰ ভাল হ'ল বুলি দুদিন পিছত বাবাক বিচাৰি পুলিচ থাকে ঘূৰি হৰি হে কৃষ্ণ